নমস্কাৰ প্ৰিন্সেছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰেচিপিটো আপোনালোকে গম পাইছেই, মচুৰ দাইলৰ পকৰীৰ। সন্ধিয়া ঠাণ্ডা দিনত বিশেষকৈ খুব ভাল লাগে এই পকৰী খাই। কেনেকৈনো বনালোঁ মোৰ লগত থাকিলে আপোনালোকে গম পাব। বলক এতিয়া কেনেকৈনো বনালোঁ জনাওঁ। প্ৰথমে আমি এই মচুৰ দালিখিনি অলপ সময়ৰ কাৰণে পানীত তিয়াই ৰাখিম। তাৰপিছত ভালদৰে ধুই মিক্সিত দিম পিচিবৰ কাৰণে। তাৰ লগত দিম সৰু সৰুকৈ কুটি থোৱা পিঁয়াজ। মিক্সিত পিছা হৈ গ'ল। তাৰপিছত পিঁয়াজ দিলোঁ, বন্ধাকবিৰ পাত সৰু সৰুকৈ কাটি দিছোঁ আৰু ধনিয়াও মিহি মিহিকৈ কুটি দিছোঁ। এতিয়া আমি এই গোটেইখিনি ভালদৰে মিহলি কৰি ল'ম। ভালদৰে সানি ল'লোঁ মই। তাৰপিছত কেৰাহীত তেল গৰম হোৱাৰ পিছত এটা এটাকৈ এনেকৈ দি যাব। আপোনালোকে ভিডিঅ'টো চাই থকাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক এটা কৰিব। আপোনালোকে এনেকৈ লাইক কৰি দিলে ময়ো ইনস্পায়াৰ হ'ম নতুন নতুন ভিডিঅ' দিবলৈ। চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো কৰি দিব। এতিয়া এনেকৈ ভালদৰে টুকি টুকি এখন চাকনিত থ'ব, যাতে তেলটো যিটো পাত্ৰত থয় তাত নালাগে। হৈ গ'ল পকৰী ৰেডি, একদম ৰেডি হৈ গ'ল। আপোনালোকে গম পালেই মই কেনেকৈ বনালোঁ, একদম সহজ পদ্ধতি হয়। এবাৰ আপোনালোকেও ট্ৰাই কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। তেতিয়া নতুন নতুন ভিডিঅ' আপোনালোকে মোৰ চেনেলত দেখা পাব। ইয়াৰ কাৰণে বাই বাই।